নমস্কাৰ আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি আজি আকৌ আমি আহিলো চাওকচোন আজি এটা নতুন ডিশ লৈ আনিলো তো হিদনাখন কৈছিলে যে আমি সেকেন্ড পাৰ্টটো আনি আছো তো সেকেন্ড পাৰ্টটো আজি আনিলো আজি আমি আনিছো ভাপত দিয়া মাছ সোৱাহক কেনেকৈ বনাইছো চাব আৰু লগত আছে কচুৰ খাৰ সো কচুৰ গুড়া হয় কচুটো আমি ৰ'দত শুকুৱাই গুড়া কৰি থৈছিলো এইখিনি মই 2 চামুচ দিলো আৰু লগতে অকমান সোডা দিলো দি উঠি পানীৰে তিয়াই থৈ দিলো এইটো পানীত সিজিব লাগিব তাৰ পিছত আমি বনাম তো কচুখিনি মই তিয়াই থৈ দিছিলো এতিয়া মাছৰ মাথাটো মই ভাজি লম মাছৰ মাথাৰে আমি কচুৰ খাৰ বনাম তো মই মাছৰ মাথাখিনি ভাজি ললো আৰু লগতে সৰু সৰুকে এনেকে ভাঙি ভাঙি টুকুৰা কৰি লম নহলে খাৰখিনি খাবলৈ সোৱাদ নালাগিব তো এইখিনি মই ভাজি লম তো এয়া চাওক মই মাছৰ মাথাখিনি ভাজি ললো ধুনিয়াকে মাছৰ মাথাখিনি ভাজোতে কিন্তু আমি ইয়াতে ৰংগুৰা ব্যৱহাৰ কৰা নাই কাৰণ খাৰ দিছো কচুত যদি আমি ৰংগুৰা দিও তেতিয়া হলে বস্তুটো ৰঙা হৈ যাব তো সেই কাৰণে আমি ৰংগুৰা ব্যৱহাৰ কৰা নাই এতিয়া এয়া মই কচু যিখিনি তিয়াই থৈছিল এইখিনি বহাই দিলো আৰু অকমান ভাজি লৈ মই পানী ঢালি দিম তাত তো এয়া মোৰ ভজা হৈ গল এতিয়া মই ইয়াতে পানী দিম অকমান আৰু পানী দি উতলিব দিম তাৰপিছত কেঁচা জলকীয়া কাটি দিছো আৰু অকমান হেখত নমোৱাৰ আগেকে মই ইয়াতে আদা পিচি দি দিম তো এতিয়া মই কলপাতত মাছ ভাপত দিম তাৰ কাৰণে আমি
আমাৰ ঘৰৰ পিছফালে থকা কলপাত কাটি আনিলোঁ তো কলপাতখন কাটি আনি মই অকণমান ধুনীয়াকৈ ধুই শুকুৱাই লৈছোঁ তো এতিয়া মই মাছখিনিত নিমখ হালধি আৰু মছলা অকণমান পিচি লৈছোঁ মছলা মানে বেলেগ মছলা একো নাই অকল দিছোঁ জিৰা আৰু ধনিয়া তাৰ লগত দিছোঁ মই শুকান জলকীয়া তো এই তিনিটা বস্তুৱে মই ধুনীয়াকৈ মিক্সিত পিচি লৈছোঁ আৰু সেইখিনি গোটেইখিনি এতিয়া মাছখিনি ধুনীয়াকৈ সানি ল'ম তো আমাৰ বনোৱাখিনি যদি চাই আপোনালোকে ভাল পাইছে আমাক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰিব তো ধনিয়াৰ সিজন হয় মই অকমান একেলগে তাত ধনিয়াও দি দিছোঁ ধনিয়া নিদিলেও হয় তথাপিও ধনিয়াৰ সিজন যাতে মই 2 চামুচ ধনিয়া বটাও দি দিছোঁ আৰু লগত এতিয়া আমি একেলগে মিঠাতেলখিনি দিম দি উঠি ধুনীয়াকৈ সানি ল'ম তো এতিয়া মই মাছখিনি ভাপত দিবলৈ এনেকৈ তাওখন গৰম হ'বলৈ দিছোঁ তাৰ ওপৰত এনেকৈ 3খন কলপাত পাৰি লৈছোঁ নহ'লে যদি ডাইৰেক্ট মই এখন কলপাত দিওঁ তেতিয়াহ'লে আমাৰ মাছখিনি জ্বলি যাব সেইকাৰণে মই এনেকৈ 3খন কলপাত পাৰি ল'লোঁ তাৰ ওপৰত যিখনত মই মাছ দিম সেই কলপাতখন পাৰি ল'লোঁ এতিয়া কলপাতখনত ধুনীয়াকৈ অকণমান মিঠাতেল মচি ল'ম যাতে মাছখিনি তলত লাগি নাযায় তাৰপিছত গোটেইখিনি মাছ ইয়াতে ধুনীয়াকৈ দি শেষত যিখিনি মছলা ল'ব সেই মছলাখিনি ঢালি দিম আৰু সেইখিনিতে মাছখিনি গোটেই সিদ্ধ হৈ যাব এয়া মাছখিনি মই চাওক কেনেকৈ এনেকৈ এপিচ এপিচকৈ ধুনীয়াকৈ সজাই দিছোঁ যাতে এপিচৰ ওপৰত এপিচ নাথাকে হয়তো ষ্টিমটো নালাগিবও পাৰে সেইকাৰণে মই এনেকৈ এপিচ এপিচকৈ দি লৈছোঁ তাৰপিছত যিখিনি মছলা বাতিটোত ৰৈ যাব সেই মছলাখিনিও গোটেইখিনি তাত ঢালি দিম আৰু কলপাতখন বন্ধ কৰি এখন ঢাকনিৰে ধুনীয়াকৈ ঢাকি বইল হ'বলৈ দিম তো এয়া চাওক মই কেনেকৈ ঢাকি দিছিলোঁ তো এনেকৈ মই ঢাকি দিলোঁ যাতে ষ্টিমটো বাহিৰত ওলাই যাব নোৱাৰে আৰু এতিয়া চেক কৰিছোঁ চাওক মাছৰ পৰা কিমানখিনি নিজে নিজে পানী এৰিছে তো এনেকৈ মাছৰ পানীখিনিতে ধুনীয়াকৈ মাছখিনি বইল হৈ যাব কেৱল মাজে মাজে আপোনালোকে এনেকৈ খুলি চাব
তো এয়া চাওক ধুনীয়াকৈ এটা ছাইড হৈ গ'ল মই আন এটা ছাইড এনেকৈ টাৰ্ণ কৰি দিলোঁ আৰু আপোনালোকে যদি ইচ্ছা কৰে এইখিনি একদম শুকায়ো খাব পাৰে আমি অকণমান জোল জোল ৰাখিম বাৰু সেইকাৰণে মই এনেকৈ এবাৰ এবাৰ লুটিয়াই দিছোঁ আৰু যদি শুকানকৈ খাব বিচাৰে তেতিয়াহ'লে পাতখনৰ লগত ধুনীয়াকৈ ছাইড কৰি উল্টাই দিলে হৈ যায় তো এয়া মোৰ ভাপত দিয়া মাছ হৈ গ'ল তো আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় ল'লোঁ আৰু অহা পৰহিলৈ একে সময়তে আহিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ ধন্যবাদ আৰু এতিয়া সকলোকে পৰিৱেশন কৰিলোঁ বাৰু আৰু মোৰ ভাগিনটোৱে খাই কমেণ্ট দিব কেনেকুৱানো হৈছে মামীয়ে বনাইছে ভাপত দিয়া মাছ টেষ্ট কৰি চাওঁ অকণমান এজ অলৱেজ বেষ্ট য়ামি অলপমান খাৰটোও চাওঁ খাৰ যেনিবা সিমান মোৰ ফেভৰেট নহয় তথাপিও মামীৰ হাতৰ জুতিয়ে বেলেগ মামী আৰু মাহী গুড বঢ়িয়া একদম স্পাইচি ঠাণ্ডা দিনত খাব কাৰণে একদম মজা আৰু চিকেন একদম সফট এজ অলৱেজ মামীয়ে যেনেকুৱাকৈ টেষ্টি বনায় বঢ়িয়া থেংক ইউ